তো বন্ধুসকল ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে এটা কথা কৈ লওঁ অকল তো বন্ধুসকল ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে এটা কথা কৈ লওঁ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব সম্পূৰ্ণকৈ নহ'লে হয়তো আপোনালোকে কাহিনীটো বুজি নাপাব পাৰে আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে বাৰে বাৰে পাহৰি কিন্তু এইবাৰ নাপাহৰিব ক'লো তেতিয়া ভিডিঅ'টো চাওক বাপৰে কেনে বেয়া সপোন আছিলে কি নাম্বাৰ এইটো মোক কোনোবাই মাৰিব খুজিছে নেকি চিৰঞ্জীৱ তই পুৱাৰ পৰা আকাশে খানে চাহ খাপল মোক চাহ নালগে কেছ লাগে কেছ ইমান দিন হ'ল কেছ এটা পোৱা নাই চালা কালি এটা কেছ হৈছিল দেখোন কালি দেখোন মাদ্ৰাছাৰ চকৰ পৰা এটা মানুহ পকেটৰ পৰা 20 টকা চুৰ হৈছিলে তই পাগল আছে নেকি 20 টকা এটা চুৰ হৈছে তাকে আমি ল'ম নেকি কেছ যা হওক তোৰ পৰা এনেকুৱাই কেছ আহি আছে আজি 3 দিন মান হ'ল মোক এটা মানুহ ফোন কৰি কৈছি গেঞ্জি এটা বোলে মানুহটো ৰ'দত শুকাব দিছিল কাউৰী এটাই বোলে গেঞ্জিটো তাৰো বাৰ থাপ মাৰি লৈ গে তাৰ বোলে গেঞ্জিটো কাউৰীটোক ধৰি পেলাই আমি আনি দিব লাগে ইমান বিশাল মানুহ থাকে না পৃথিৱীত চালা ভালকে এটা বা কিটান পাম হেল্ল' ঠিক আছে দে আমি যাই আছো ইয়েস মাৰ্ডাৰ হৈ গেল কি মাৰ্ডাৰ হ'ল ক'ত আলিগাঁও ৰাস্তা বোলে এটা মাৰ্ডাৰ হৈছে আমাক কলকাতাতে মাতছি লেটছ গো যোৱা যোৱা কলকাতাতে যাওঁ যোৱা
আইতাৰ বিয়া আছিলে কি ফালতুতে কৈছো এনে কাৰণ এই জেগাখিনি মেইন ৰাস্তাৰ পৰা বহুত দূৰত তই ঠিকে কৈছা পুলিচে বোলে ডেড বডিটো লৈ গৈছে কালি পুলিচক কোনে খবৰ দিলে কাৰোবাৰ ওচৰে পাজৰে মানুহ ফোন কৰিছিল পাইছো দেচোন ইয়াতে ওচৰে পাজৰে কিবা বাহানে চাওঁ চো যাওঁ ইয়াতে আকৌ বিচাৰি নাপা তই জাগে মই যাম চা 1 মিনিট ৰ এহান কি বস্তু এহান এই দুটা কি নাম্বাৰ লৈ যাওঁ ৰ এই পেপাৰখনত কিবা সমাধান পাব পাৰো Hello, Chiranjeev Halganda asun toy? De jai asu de. Kya machhi liya toy mo? Chiranjeev मैं तो संकेत पाइছো কি সংকেত পাইছে তই মাদাৰটো হৰ আধা ঘণ্টা আগত লিকুৰ মুখত থপা দি সেই মানুহটোৱে এলচিয়ে নামৰ বি এটা ব্যৱহাৰ কৰিছিল এলচিয়ে আকৌ কি বি তই পোষ্টমৰ্টম ৰিপৰ্টত পাইছা নেকি এলচিয়ে এটা এনেকুৱা বি যিটো ব্যৱহাৰ কৰিলি লগে লগে তোৰ একো নহয় কিন্তু আধা ঘণ্টামান পিছত তোৰ দেহটো গোটাই অংগ যেনে হাঁওফাওঁ কিডনী লিভাৰ চব বেয়া হৈ যাব এলচিয়ে এটা বহুত ভয়ংকৰ এচিড হয় কি হয় নেকি যোৱা মাহৰ পৰা এই মাহক লাগি যিমান মানুহে এলচিয়ে কিনছি মোক লিষ্ট গিলা লাগে দে হ'ব দে মই ট্ৰাই কৰি চাম কিন্তু কাৰণ মই এই পেপাৰখনত থকা নম্বৰ দুটাৰ ৰহস্যহে বুজি নাপালো কি পেপাৰত নম্বৰ আছে চাওঁ এইটো আকৌ কেনে ধৰণৰ নম্বৰ কি আছে এই দুটা নম্বৰত মই বুজি পোৱা নাই কাৰণ এই নম্বৰ দুটাৰ ৰহস্য অপৰাধীটোহে জানিব এই নম্বৰ দুটাৰ মাজত কি বা ৰহস্য আছে কিন্তু মই এটা কথা জানো অপৰাধীটো এই দুটা নম্বৰৰ সৈতে আমাক কিবা এটা সংকেত দিছে কিন্তু কেনেকে লিকুৰ কান্ধত থকা ব্যক্তিটো অপৰাধীটোই দেখিছিল কিন্তু কিয় লৈ নেগেল কাৰণ ই চাবা বিচাৰিছি আমি তাৰ কিমান দূৰলৈকে সন্ধান উলিয়াব পাৰো কিন্তু অপৰাধীটো নাজানে মই তাক কোনফালৰ পৰা জালুক পেলাম সি ধৰিবাই নোৱাৰো চিৰঞ্জীৱ তই চিন্তা নকৰিবি আমি এনেকুৱা জালত চলাম সি জানো জালৰ পৰা উলি কেনে বাচিব নোৱাৰে অ'কে ব্ৰ
আমি দেখোন ইটানো কৰি একো সন্ধানে ওলাব পৰা নাই হেল্ল' চিৰঞ্জীৱ স্পিকিং হেল্ল' চিৰঞ্জীৱ ডেকা মোক হয়তো আপুনি চিনি নাপাবও পাৰে মই আপোনাৰ কেতিয়াও মুখামুখি হোৱা নাই কিন্তু মোৰ এটা কথা শুনি বহুত বেয়া লাগিল যে আপুনি অপৰাধীজনৰ কোনো সন্ধান উলিয়াব পৰা নাই আপুনি যদি ইমান ডাঙৰ ডিটেক্টিভৰ সন্ধান উলিয়াব নোৱাৰে আপোনাকনো মানুহে কি ভাবিব শুন তই যিহে পাৰে যিটো মই জানো মই এইটো জানো তই নিশ্চয় মোৰ লগত কিবা এটা ডাঙৰ চাল হেলি আছা কিন্তু মই হলো চিৰঞ্জীৱ মই তোৰ লগত এনেকুৱা এটা ডাঙৰ চাল হেলিম তই মোৰ নিজে সন্মুখত আহি থিয়া দিব লাগিব বাহ ইমান সোনকালে চিনি পালি মোক ভবা নাছিলো দেই সাহস আছে যদি মোক বিচাৰি দেখা বাতৰি কাকতখনত থকা নম্বৰ দুটাৰ ৰহস্য হয়তো তই বুজি পোৱা নাই নাপাবিও অসম্ভৱ ৰহস্য সম্ভৱ কৰা হ'ল ডিটেক্টিভ চিৰঞ্জীৱৰ কাম তই যদি ভাবছে মই তোক বিচাৰি ওলাব নোৱাৰিম তেন্তে তই ভুল ভাবছে এতিয়া কেৱল এটা ৰাক্ষসে খালো আৰু এটা ৰাক্ষস খাবলৈ এতিয়াও বাকী আছে সাহস আছে যদি সেই ৰাক্ষসটো খোৱাৰ পৰা মোক বচাই দেখা ৰাক্ষস মানে কি বুজাবা উচ্চ তই মোক এইটো তই বুজি নাপাবি কিন্তু মই তোক এটা কথাই কৈ থলো লোভৰ ক্ষমা নাই ক্ষমা বিচাৰিলে কেৱল শাস্তিহে পায় হেল্ল'